কি মহোদয় মই আমাৰ ছাৰকা মানে মই জানিব বিচাৰিছোঁ ঠিক প্ৰশ্ন নহয় হয়তো মোৰ দৰে আৰু এই বিষয়টোৰ ওপৰত বিতৰ্ক হৈ আছে চৰকাৰৰ লগত যিটো আমাৰ ৰাষ্ট্ৰীয় মানে বিজ্ঞান আৰু মানে গণিত মানে এই ইংৰাজী ব্যৱস্থা এই ব্যৱস্থাটো আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপকাৰ কৰিব নে অপকাৰ কৰিব এই বিষয়ে জানিব বিচাৰিছোঁ ইংৰাজী মাধ্যমত দিয়াৰ কাৰণে এতিয়া আচলতে মই চৰকাৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে একো কোনো জড়িত নহয় মই আৰু ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানতে জড়িত গতিকে মই কথাখিনি খোলাখুলিকৈ ক'ম আপোনাক মোৰ গতিকে কোনো চৰকাৰে মোৰ ওপৰত একশ্যন ল'ব নোৱাৰে বা ৰিয়েকশ্যনো কৰিব নোৱাৰে গতিকে এতিয়া আচলতে আমি কিছুমান কাম তৎক্ষণাৎ সিদ্ধান্ত লওঁ দেখাক দেখি পেলাই কিন্তু আমি প্ৰেক্টিকেল গ্ৰাউণ্ডৰ কথাবিলাক ভাবি নাচাওঁ হয় আমাৰ প্ৰত্যেকৰে এটা ইংৰাজী বিষয় এটা আছে কিন্তু সেই ইংৰাজী বিষয়টো আমি কিমান গুৰুত্ব সহকাৰে লৈছোঁ অকল পৰীক্ষাত পাছ কৰাৰ কাৰণে লৈছোঁ নে আমি যিটো স্পিকিঙৰ মানে যিটো আমি দৈনন্দিন জীৱনত কথা বতৰা পাতিব বিচাৰোঁ আমি সেইটো ব্যৱহাৰ কৰিছোঁ নাই গতিকে আমি যদি অকল পাঠ্যক্ৰমত কোৱালিফাই কৰা এক্সাম হিচাপে যদি ইংৰাজী পাঠ্যক্ৰম যদি চলি আছে তেতিয়াহ'লে এইটো আমি বিপদত পৰিব লাগিব গতিকে ইংৰাজী টাৰ্মটো লাগিব আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ বা এনেকুৱা ধৰণৰ কোৱা হৈছে যে ইংৰাজী টাৰ্মবিলাক কিন্তু অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ লগতো ইংৰাজী প্ৰতিশব্দটো দিয়াহেঁতেন একো সমস্যা নহ'লহেঁতেন গতিকে এতিয়া এই পদক্ষেপটো এতিয়া যিটো ইমপ্লিমেণ্ট কৰি দিছে চৰকাৰে গতিকে আমি চেষ্টা ৰখাইটো একো নাই আচলতে বিজ্ঞান বিষয়টো বা গণিত বিষয়টো ইংৰাজী লেংগুৱেজ টেষ্টৰ নিচিনাকৈ আমি পৰীক্ষা প্ৰশ্নোত্তৰ কৰিব নালাগে এই ভাৱেলটো গ্ৰামাৰটো কাৰেক্ট নহ'ব বুলি গতিকে ছাত্ৰ ছাত্ৰীলৈ আমি সেইটো বুজাব লাগিব যে মনবা ইংলিছ লেংগুৱেজ টেষ্ট আমি যিটো পৰীক্ষাটো ছাবজেক্টত লিখোঁ যে গ্ৰামাৰটো ভুল হৈছে আমি কাটি দিওঁ কিন্তু বিজ্ঞান বিষয়টো বা গণিত বিষয়টো ইংৰাজীত প্ৰশ্নোত্তৰ কৰিলে আমি সেই ডাইৰেকশ্যনটো চাব নালাগিব আমি চাব লাগিব যে যিটো প্ৰশ্নৰে উত্তৰ দিছে মেথছৰ আনচাৰটো ওলাইছে নাই তাত ডি থাকি গৈছে এন ডি থাকি গৈছে অফ থাকি গৈছে অন থাকি গৈছে আমি সেইটোত মন দিব নালাগিব মানে আমি সদ্যহতে সেই কথাটো হয় আমি ডিছকাশ্যনটো কৰিব লাগিব গতিকে চৰকাৰে ইমপ্লিমেণ্ট কৰিয়ে দিছে গতিকে যিহেতু ইংৰাজী এটা ছাবজেক্ট হিচাপে আছে গতিকে সেইটো ইমান কষ্ট নহ'ব গতিকে আমি মনৰ পৰা সেই ধাৰণাটো ল'ব লাগিব যদি আমি পাৰিম বুলি ভাবি ল'লে মানে কোনো সমস্যাৰ সৃষ্টি নহ'ব কিন্তু খালি বৰ খৰধৰকৈ অলপ কৰিলে আমি অলপ মানে এৱাৰনেছটো আনিব লাগিছিলে কথাখিনি ক'ব লাগিছিলে গতিকে মনত এটা ডিছকাশ্যন চলি আছে যদি আমি এৱাৰনেছ আমি কথাখিনি বুজাই পেলাই যদি কৰিলোহেঁতেন তেতিয়া একো সমস্যা আছে কিন্তু আজি সকলোৰে মনত শিক্ষকৰ মাজতে বা অভিভাৱকৰ মাজত বা সকলোৰে মাজত আমি এটা কণ্ট্ৰভাৰ্চি এটা ক্ৰিয়েট কৰি দিছোঁ তাৰমানে আমি যদি ইমপ্লিমেণ্ট কৰোঁ কিন্তু আমি ভালদৰে কথাখিনি জানা শুনাকৈ যদি আমি ছাত্ৰ ছাত্ৰীৰ লগত বা আলোচনা কৰি পেলাই শিক্ষকসকলক মাতি পেলাই ছাত্ৰ ছাত্ৰী মাতি এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি আমি ভালদৰে যদি বুজাই দিলেহেঁতেন তেতিয়া এটা মনত এটা ভয় ভাৱ এটা নাথাকিলেহেঁতেন কিন্তু আমি কোনো আলোচনা কৰা নাই ইমপ্লিমেণ্ট কৰি দিছোঁ শিক্ষামন্ত্ৰীয়ে কৈছে আমি ইমপ্লিমেণ্ট কৰিমেই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু কথাখিনি ভালদৰে যদি আলোচনা কৰা নাই শিক্ষামন্ত্ৰী কোৱা কথাখিনিও ভালদৰে মানে ৱে অফ স্পিকিং বা পাব্লিকলৈ যোৱা কমিউনিকেট কথাখিনি ভাল হোৱা নাই মানে গতিকে এই কথাখিনি আমি ভালদৰে যদি আলোচনাৰ মাজত দিলে কোনো সমস্যা নহয় মানে গতিকে মই এইটো কাৰণে কৈছোঁ